মোৰ ফাগুন ৰোমান্টিক নহয়। চৰকাৰী হস্পিটালৰ সন্মুখত ফ্ৰী ORSৰ পেকেট লৈ সুস্থ মানুহৰ অভিনয় কৰা দেউতাই নুবুজে ফাগুনৰ ফৰফৰীয়া বতাহজাক কিয় ৰোমান্টিক। মই আপোনাৰ দৰে ভাল পাব নোৱাৰিম ফাগুনক। মই কলম আৰু আন্তৰিকতাৰে আদৰিব নোৱাৰিম ফাগুনক। আপোনাৰ সেই ৰোমান্টিক ফাগুন মোৰ জীৱনৰ আপুৰুগীয়া দুৰ্যোগ। চিৰাকানিৰে বন্ধা চালিত আশ্বাসৰ কামি, বিশ্বাসৰ খুটাত ফটা কণ্ডমৰ গাঁঠি। মুধচৰ ফুটাৰে নিগৰে দেউতাৰ ব্যৰ্থতা। কামনাৰ ৰসেৰে আঠা লগাই ফুটা ঢকাত বিফল সান্তনাৰ টিচু পেপাৰ। পচুৱাৰ তালে তালে মিলাই নৃত্যৰত অৱস্থাত মোৰ ডেন্সিং হাউচ। নোটপেডৰ IOC ভাৰ্চনত কবিতা লিখা তোমালোক আৰ্টিষ্ট টাইপৰ মানুহ। দামী লেন্সত কেপচাৰ হৈছে তোমাৰ ফাগুন। প্ৰেমিক প্ৰেমিকাই ৰিলেট কৰিব পৰাকৈ শব্দৰে বিভূষিত তোমাৰ ফাগুন। আমি হ'লো খাটি খোৱা থলুৱা কবি। মোৰ কবিতাত শব্দতকৈ সত্যৰ উৎপাত বেছি। পুষ্টিহীন শৰীৰটোৰ দৰেই দুৰ্বল মোৰ চাইনিজ ফোনৰ বেটেৰী। ধুমুহাৰ অজুহাত লৈ নিলগত বিজুলী। বন্ধ হৈ পৰে কবিতা লিখা সঁজুলি। চহকী কবিৰ কবিতা পঢ়ি ভাল পাব লৈছিলোঁ ফাগুনক। টাইমলাইন আৰু ৱালপেপাৰত সজাব গৈছিলোঁ ফাগুনক। পিছে কেমেৰাই বুজাব নোৱাৰিলে এয়া পোহৰৰ কলি নে ধূলিৰ ধূসৰ পৃথিৱী। কালি ফাগুনে ঔকাত দেখুৱালে, অতদিনে আয়ে বুজাব নোৱাৰা সত্যখিনিক বুজালে। শ্ৰোতাহীন কবিতা, সক্ৰাহীন কৰ্কৰা ভাত, প্ৰেমহীন প্ৰেম আলাপ আৰু সংগ্ৰামহীন সপোনেৰে নচলে জীৱন, নভৰে পেট। ফাগুনক ভাল পাবলৈ হৃদয় লাগিব, ফাগুনক আদৰিবলৈ শক্তি লাগিব, আৰু শক্তিহীন প্ৰেমিকৰ কংকালেই পৰিচয়। য়েছ, ফাগুন মোৰ বাবে কোনো পধ্যেই ৰোমান্টিক নহয়।